আৰ্থিক দিনতাৰ বাবে 1600 টকাৰ বিনিময়ত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে তিনিদিনীয়া সন্তান আৰক্ষীৰ সহযোগত উদ্ধাৰ হ'ল নৱজাতকটি কন্যা শিশুটিৰ ভৰণ পোষণৰ দায়িত্ব লোৱাৰ সিদ্ধান্ত স্থানীয় লোকৰ প্ৰতিজন হৃদয়বান ব্যক্তিৰ আবেগ অনুভূতিক জোকাৰি যোৱা ঘটনা পুনৰবাৰ নিজ সন্তানক বিক্ৰী কৰি দিয়া ঘটনা সংঘটিত হ'ল বৈঠালাংছৰ পিছত এইবাৰ গোলাঘাটত মাত্ৰ 1600 টকাৰ বিনিময়ত বিক্ৰী কৰি দিলে তিনিদিনীয়া সন্তানক দেওবাৰে নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছিলো কিদৰে বৈঠালাংছৰ বৰপথাৰৰ এটা দৰিদ্ৰ পৰিয়ালে মাত্ৰ 1500 টকাৰ বিনিময়ত নিজৰ 1.5 মহীয়া কন্যা সন্তানক বিক্ৰী কৰিছিল নিসন্তান দম্পতীক এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌজাওঁতেই এইবাৰ গোলাঘাটৰ বেঙেনাখোৱা ৰেল লাইন অঞ্চলত সংঘটিত হৈছে তিনিদিনীয়া নৱজাতকক বিক্ৰী কৰি দিয়া ঘটনা আৰ্থিক দিনতাৰ বাবেই আইতাক আৰু মাতৃয়ে তিনিদিনীয়া কন্যা সন্তানক বিক্ৰী কৰিলে আনৰ হাতত খুৱাব এটা সৰু আছে 2 বছৰ মতা মানুহ ঘৰত নাথাকে কোনে খুৱাব সেইকাৰণে মই দি দিছোঁ খুৱাব সুবিধা দি দিছোঁ আৰু এটা কি খুৱাম দুটা কেনেকৈ খুৱাম নিষ্ঠুৰ মাতৃ আৰু আইতাকে তিনিদিনীয়া কন্যা সন্তানটিক বিক্ৰী কৰি দিয়াৰ খবৰ গম পাই স্থানীয় লোকে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিলে নৱজাতকটিক খবৰ পিনাবলৈ নোৱাৰিম বুলি এঘৰ মানুহক অলপতে মানুহৰ ঘৰত দি দিব কৈছিল ছোৱালীজনী দি দিব কৰোঁতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে ক'লে যে আমি ছোৱালীজনীক চোৱাবেলা বেমাৰ আজাৰ চব চাম বুলি ক'লে চাম বুলি কৈ মানুহজনীক লৈ আহিব ক'লে ছোৱালীজনী ৰাইজে ধৰাৰ কাৰণে ৰাইজৰ বলত ইয়াৰ বলত মানুহজনীয়ে গৈ ছোৱালীজনী লৈ আৰু এই কন্যা সন্তানটি উদ্ধাৰ কৰাৰ পিছত এতিয়া স্থানীয় লোকে কণমানিটোৰ ভৰণ পোষণৰ দায়িত্ব ল'ব বুলি সিদ্ধান্ত লৈছে মই ঘৰৰ কাষতে লাগি থাকোঁ মই চাম বুলি কৈ দাবী কৰি লৈ আহিছোঁ যে ছোৱালীজনী মই চাম বেমাৰ আজাৰৰ পৰা আইসকলে ধৰিলোঁ মানুহজনীয়ে ছোৱালীজনী লৈ নাতিনীয়ে কথা হৈছে আহিলে আৰু আমি আইসকলে চাম বুলি কৈছোঁ এতিয়া আইসকল চাম বুলি কৈছে কেমেৰা পাৰ্চন সুজিত ঘোষৰ সৈতে গোলাঘাটৰ